নমস্কাৰ ক্লাছ 6 তোমালোকৰ ইংলিছ টেক্সট বুক ৰেইনবো 1ৰ ফাৰ্ষ্ট লেসন আফটাৰনুন অন এ হিল কবিতাটি লৈ আছো। আজি মই কবিতাটি তোমালোকৰ কাৰণে অতি সহজকৈ চিত্ৰৰ জৰিয়তে বুজাই দিম, লগতে এক্টিভিটিজবোৰো সমাধান কৰি দিম। গতিকে তোমালোকে ভিডিঅ'টি শেষলৈকে চাবা। ছাত্ৰ ছাত্ৰীসকল, কবিতাটোৰ বিষয়বস্তু বা ভাৱাৰ্থখিনি তোমালোকে যাতে সহজে বুজিব পাৰা সেয়ে কবিতাটোৰ আৰম্ভণিতে তোমালোকক প্ৰকৃতিৰ বিভিন্ন ছবিৰ সৈতে চিনাকি কৰাই দিছে। আহাচোন আমি ছবিকেইখনৰ লগত চিনাকি হওঁ। Look at the pictures. ছবিসমূহলৈ চোৱা। Which ones have you seen in real life? Real life তুমি ইয়াৰে কোনবিলাক দেখিছা? A sea, সাগৰ। যিয়ে দেখিছা ৰাইট চিন দিবা আৰু যিয়ে দেখা নাই ক্ৰছ চিন দিবা। A hill, পাহাৰ। সকলোৱে দেখিছা ৰাইট চিন। A desert, মৰুভূমি। যি দেখিছা ৰাইট চিন, যি দেখা নাই ক্ৰছ চিন। A river, ৰাইট চিন। Cloud, মেঘ, ৰাইট। A cliff, পাহাৰৰ থিয় গৰা। সকলোৱে দেখিছা ৰাইট চিন। Now talk about your experience with your partner. এতিয়া তোমাৰ এক্সপিৰিয়েঞ্চ তোমাৰ পাৰ্টনাৰক কোৱা। অৰ্থাৎ এই ছবিসমূহৰ ওপৰত তোমাৰ যদি কিবা অভিজ্ঞতা আছে তোমাৰ বন্ধুসকলক কোৱা। তোমালোকৰ ছাৰ মেমে ক্লাছত তোমালোকক এইখিনি কৰাব। Let's recite a poem about the poet's visit to a hill in an afternoon. আবেলি সময়ত কবিৰ পাহাৰ ভ্ৰমণৰ ওপৰত লিখা এটি কবিতা আবৃত্তি কৰো আহা। Afternoon on a hill. I will be the gladest thing under the sun. I will touch 100 flowers and not pick one. I will look at cliffs and clouds with quiet eyes. Watch the wind bow down the grass and the grass rise. And when lights begin to show up from the town, I will mark which must be mine and then start down. কবিতাটিৰ কবি এডনা চেইন ভিনচেণ্ট মিলে। এতিয়া চিত্ৰৰ জৰিয়তে তোমালোকক মই লাইন বাই লাইন বুজাই দিম, তোমালোকে মনোযোগ দিবা। আফটাৰনুন অন এ হিল, এখন পাহাৰত আবেলি। I will be the gladest thing under the sun. Gladest thing, আটাইতকৈ সুখী মানুহ। ইয়াতে কবিয়ে নিজকে কৈ আছে। Under the sun, সূৰ্যৰ তলত, অৰ্থাৎ এইখন পৃথিৱীৰ। কবিয়ে কৈছে I will be the gladest thing under the sun. মই এই পৃথিৱীৰ আটাইতকৈ সুখী ব্যক্তি হ'ম। I will touch 100 flowers. 100 flowers মানে ইয়াতে একজেক্টলি 100 ফুলৰ কথা বুজোৱা নাই, অসংখ্য ফুলক বুজাইছে। I will touch 100 flowers. মই অসংখ্য ফুল চুই চাম। And not pick one. আৰু এটাও ফুল নিচিঙিম। I will look at cliffs and clouds with quiet eyes. মই আৰামেৰে কোনো খৰধৰ নকৰাকৈ ক্লিফছবোৰ আৰু ক্লাউডছবোৰ দেখিম। Watch the wind bow down the grass. ছাত্ৰ ছাত্ৰীসকল BOW এই শব্দটোৰ উচ্চাৰণটো মন কৰিবা। যদি এনেকুৱা বেন হোৱা বুজায়, হালি পৰা বুজায়, তেতিয়াহ'লে ইয়াৰ উচ্চাৰণটো ৰাইমছ উইথ হাউ। হাউ আমি যেনেকৈ উচ্চাৰণ কৰোঁ তেনেকৈ উচ্চাৰণ কৰিব লাগিব, বাও। আৰু যদি ধনু বুজায় তেতিয়া আমি উচ্চাৰণ কৰিব লাগিব বৌ। ৰাইমছ উইথ গো। গৌটো আমি যেনেকৈ উচ্চাৰণ কৰোঁ তেনেকৈ বৌ উচ্চাৰণ কৰিব লাগিব। আমাৰ কবিতাটোত সাহবৰে হালি পৰা বুজাইছে, সেয়ে আমি ইয়াতে কবিতাত বাও উচ্চাৰণ কৰিম। Watch the wind bow down the grass
and the grass rise. বতাহে ঘাঁহবোৰক নমাই দিয়া আৰু বতাহ কমালে ঘাঁহবোৰ পুনৰ উঠি অহা মই দেখিম। And when lights begin to show up from the town, I will mark which must be mine. আৰু যেতিয়া টাউনৰ পৰা লাইটবোৰ দেখা দিবলৈ আৰম্ভ কৰিব, অৰ্থাৎ জ্বলিবলৈ আৰম্ভ কৰিব, I will mark which must be mine. মই চিহ্নিত কৰিম কোনটো মোৰ হ'ব। And then start down. আৰু তাৰপিছত মই তললৈ নামি আহিবলৈ আৰম্ভ কৰিম। কবিতাটিৰ কবি এডনা চেইণ্ট ভিনচেণ্ট মিলে। এই কবিতাটোত কবিয়ে এটা ধুনীয়া আবেলিত পাহাৰলৈ যাওঁতে কেনে অনুভৱ কৰিছিল তাৰ বৰ্ণনা কৰিছে। এতিয়া আহা আমি এক্টিভিটিজবোৰ সমাধান কৰোঁ। এক্টিভিটিজ, লেটছ সি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। আমি কিমানখিনি বুজিলো চাওঁ আহা। এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ। তলৰ কুৱেশ্যনবোৰৰ এনচাৰ কৰা। এ, what are the few things that the poet will see while standing on a hill in the afternoon? আবেলি সময়ত পাহাৰত থিয় হৈ কবিয়ে অতি কমেও কি কি বস্তু দেখিব? ছান দেখিব, ফ্লাৱাৰ্ছ, ক্লিপছ, ক্লাউডছ, গ্ৰাছ, লাইটছ, টাউন, এইবিলাক বস্তু দেখিব। এনচাৰত আমি এইকেইটা লিখিম। The poet will see sun, flowers, cliffs, clouds, grass, lights, and the town below. কবিয়ে সূৰ্য, ফুল, ক্লিপ, মেঘ, ঘাঁহ, লাইট আৰু তলত টাউনখন দেখা পাব। B number, when will the grass bow down and rise again? ঘাঁহবোৰে কেতিয়া হালি পৰিব আৰু পুনৰ উঠিব? Answer, the grass will bow down and rise again when the wind blows. যেতিয়া বতাহ বলিব ঘাঁহবোৰ হালি পৰিব আৰু পুনৰ উঠিব। What will the poet do on the hill in the afternoon? বিয়লি বেলা কবিয়ে পাহাৰৰ ওপৰত কি কৰিব? ছাত্ৰ ছাত্ৰীসকল, এনচাৰটো দুই ধৰণে হ'ব পাৰে। যদি 1 নম্বৰৰ প্ৰশ্ন হয় তেতিয়াহ'লে আমি এটা লাইনতে এনচাৰটো দিব পাৰোঁ। The poet will enjoy the beauty of nature. কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিব। আৰু যদি কুৱেশ্যনটো 3 নম্বৰ 4 নম্বৰৰ হয় তেতিয়াহ'লে আমি এনচাৰটো কবিতাটোৰ মূল কথাখিনি গোটেই লিখিব লাগিব। The poet will touch 100 flowers but not pick one. He will look at cliffs and clouds with quiet eyes. He will watch the wind bow down the grass and the grass rise. When the lights begin to show up from the town, he will come down. কবিয়ে অসংখ্য ফুল স্পৰ্শ কৰিব কিন্তু এটাও নিচিঙিব। তেওঁ শান্ত চকুৰে পাহাৰৰ গৰা আৰু মেঘবোৰলৈ চাব। তেওঁ বতাহত ঘাঁহবোৰ হালি পৰা আৰু পুনৰ থিয় হোৱা দৃশ্য উপভোগ কৰিব। যেতিয়া চহৰৰ পৰা পোহৰবোৰ দেখা দিবলৈ আৰম্ভ কৰিব তেওঁ তললৈ নামি আহিব। When will the poet go home? কবি কেতিয়া ঘৰলৈ যাব? The poet will go home when lights begin to show up from the town. সন্ধিয়া সময়ত যেতিয়া চহৰৰ লাইটবোৰ দেখা দিবলৈ আৰম্ভ কৰিব তেতিয়া কবি ঘৰলৈ যাব। E number, why do you think the poet will not pick any flowers? কবিয়ে কোনো ফুল নিচিঙিব বুলি তুমি কিয় ভাবা? Answer, the poet will not pick any flowers because the poet loves nature and does not want to harm the flowers. কবিয়ে কোনো ফুল নিচিঙিব কাৰণ কবিয়ে প্ৰকৃতিক ভাল পায় আৰু ফুলবোৰ ক্ষতি কৰিব নোখোজে। 2 নম্বৰ, write down the stanza from the poem that you like the most. কবিতাটোৰ তুমি অতি বেছি ভাল পোৱা stanzaটো এই খালী জেগাত লিখা। ছাত্ৰ ছাত্ৰীসকল, কবিতাটোত 3টা stanza আছে। এই 4টা লাইন মিলি এটা stanza। এই 3টা stanzaৰে কোনটো stanza তোমাৰ বেছি ভাল লাগিছে সেই stanzaটো
তুমি এই খালি ঠাইত লিখিবা 3 নম্বৰ read the following explanations of the 3 stanzas of the poem given below তলত দিয়া কবিতাটোৰ stanza 3টাৰ ব্যাখ্যাসমূহ পঢ়া Identify and write the stanza number next to each explanation প্ৰতিটো ব্যাখ্যাৰ কাষতে stanza নম্বৰটো চিনাক্ত কৰি লিখা The poet will look at cliffs and clouds এই ব্যাখ্যাখিনি কোনটো stanza হয় cliffs and clouds অৰ্থাৎ 2 নম্বৰ stanza হয় হে আমি এই বক্সত 2 নম্বৰ লিখিম The lights will begin to show up from the town begin to show up from the town begin to show up from the town 3 নম্বৰ হয় আমি ইয়াতে 3 নম্বৰ লিখিম বাকি থাকিল 1 নম্বৰ লিখিলো 4 নম্বৰ match the following তলত দিয়াবোৰ match কৰা The poet will be on a hill in the afternoon a lot of flowers are in the hill The grass bows down and rises again Lights show up from the town দলীয় কাম 5 নম্বৰ Discuss with your friends what you have understood from the poem and share with your class. কবিতাটোৰ পৰা তুমি কি বুজিলা তোমাৰ বন্ধুসকলৰ লগত আলোচনা কৰা and সকলোৰে আগত কোৱা তোমালোকৰ ছাৰ মেমে ক্লাছত এইখিনি কৰাব 6 নম্বৰ Write the rhyming words from the poem for the ones given below. তলত দিয়া শব্দকেইটাৰ rhyming words লিখা কবিতাটোৰ পৰা Brownৰ rhyming words কবিতাটোত আছে downtown, skies, ice, rise, run, sun, one. 7 number. Read the following phrases from the poem. কবিতাটোৰ পৰা তলৰ ফ্ৰেজবোৰ পঢ়া Cliffs and clouds. What's the wind? Mark which must be mine. Here, the poet has used a literary device called alliteration for special effects. ইয়াত কবিয়ে বিশেষ প্ৰভাৱ দেখাবৰ কাৰণে এবিধ সাহিত্যিক অলংকাৰ ব্যৱহাৰ কৰিছে alliteration নামৰ ছাত্ৰ ছাত্ৰীসকল alliteration is a literary device alliteration হৈছে এটা সাহিত্যিক অলংকাৰ It is the repetition of consonant sounds at the beginning of 2 or more words. এয়া হ'ল দুটা বা তাতকৈ অধিক শব্দৰ আৰম্ভণিত ব্যঞ্জন বৰ্ণৰ ধ্বনিৰ পুনৰাবৃত্তি অৰ্থাৎ একেটা সাউন্ড বাৰে বাৰে আহি থাকিলে তাকে alliteration বুলি কোৱা হয় ইয়াতে cliffs and clouds watch and wind o আহিছে mark which must be mine mo বাৰে বাৰে আহি আছে এনেকৈ বাৰে বাৰে আহাকে alliteration বুলি কোৱা হয় Now write down a few sets of words using alliteration এতিয়া alliteration ব্যৱহাৰ কৰি কেইটামান শব্দৰ গত লিখা One is done for you এটা তোমাৰ কাৰণে কৰি দিয়া আছে A tall towers to মই তিনিটা তোমালোকৰ কাৰণে দি দিছো Green grass bright blue Peter Piper pick a peck of pickle PP po বাৰে বাৰে আহি আছে ছাত্ৰ ছাত্ৰীসকল কিন্তু giant god alliteration নহয় giant god go আখৰটো একে কিন্তু সাউন্ডটো একে নহয় হে এইটো alliteration নহয় আশা কৰিছো তোমালোকে alliteration মানে কি বুজিছা I will be the gladest thing under the sun These 2 lines from the poem say that nature gives happiness to the poet কবিতাটোত থকা এই দুটা লাইনে কয় যে প্ৰকৃতিয়ে কবিক সুখ দিয়ে Besides happiness, nature gives a lot of other things. সুখৰ উপৰিও প্ৰকৃতিয়ে আমাক আন বহুতো বস্তু দিয়ে Write down a few such things. তেনে কেইটামান বস্তুৰ নাম লিখা ছাত্ৰ ছাত্ৰীসকল সুখৰ উপৰিও আমাক প্ৰকৃতিয়ে বহুত বস্তু দিয়ে যেনে ফুড খাদ্য shelter আশ্ৰয় medicines ঔষধ B number Watch the wind bow down the grass and the grass rise. The poet derives immense pleasure by looking at nature. কবিয়ে প্ৰকৃতিৰ ফালে চাই অপৰিসীম আনন্দ লাভ কৰে
অবজার্ভ নেচাৰ এৰাউণ্ড ইউ, তোমাৰ চাৰিওফালৰ প্ৰকৃতি নিৰীক্ষণ কৰা। হোৱাট এট্ৰাক্টছ ইউ, কি বস্তুৱে তোমাক আকৰ্ষণ কৰে। শ্বেয়াৰ উইথ ইউৰ ফ্ৰেণ্ড, তোমাৰ বন্ধুৰ সৈতে ভাগ বতৰা কৰা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ছাৰ মেমে এইখিনি ক্লাছত পঢ়াব। 9 নম্বৰ, look at the picture, পিকচাৰখনলৈ চোৱা। write a description about it, আৰু ইয়াৰ বিষয়ে এটা বৰ্ণনা লিখা। You can use the ideas given in the box, তুমি বাকচটোত দিয়া ধাৰণাসমূহ ব্যৱহাৰ কৰিব পাৰা। Beautiful sunrise, ধুনীয়া সূৰ্যোদয়। Bright sunny morning, উজ্জ্বল ৰৌদ্ৰোজ্জ্বল ৰাতিপুৱা। Vibrant colors, জীৱন্ত ৰংসমূহ। Beauty of nature, প্ৰকৃতিৰ সৌন্দৰ্য। Breathtaking view, অত্যন্ত মনোমোহা দৃশ্য। Nature at its best, প্ৰকৃতিৰ শ্ৰেষ্ঠ ৰূপ। Birds chirping, চৰাইৰ শব্দ। Flowers in bloom, ফুলি থকা ফুল। Flowing water, বৈ থকা পানী। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে ছবিখনৰ বৰ্ণনা লিখি দিছো। A beautiful morning. In this picture, a beautiful sunrise scene is visible. It is a bright and sunny morning where the vibrant colors of nature have come alive. A boy is standing with his arms wide open, enjoying the beauty of nature. The picture shows blooming flowers, flowing water by the side, and birds chirping in the sky, creating a very charming view. Truly, nature can be seen here in its finest form. তোমালোকে নিজৰ নিজৰ কপিত উঠাই ল'বা। 10 নম্বৰ, find words related to nature in the grid and encircle them. শব্দৰ তালিকাখনৰ পৰা প্ৰকৃতিৰ সৈতে জড়িত শব্দবোৰ বিচাৰি উলিওৱা আৰু সেইবোৰ ঘূৰণীয়াকৈ চিন দিয়া। One is done for you, এটা তোমাৰ বাবে কৰি দিয়া হৈছে। Cloud, এনেকৈ ঘূৰণীয়া কৰি চিন দিব লাগিব। Sun, grass, wind. Now make sentences using each words. এতিয়া এই ৱৰ্ড কেইটা ইউজ কৰি সেন্টেন্স বনাওয়া। মই তোমালোকৰ কাৰণে এটা এটা সেন্টেন্স দি দিছো, তোমালোকে নিজৰ নিজৰ কপিত উঠাই ল'বা। A, in group discuss with your friends how you can take care of nature. দলত ভাগ হৈ তোমাৰ বন্ধুসকলৰ সৈতে আলোচনা কৰা যে তুমি প্ৰকৃতিৰ যত্ন কেনেকৈ ল'ব পাৰা। You can use the ideas given in the cards. তুমি কাৰ্ডবোৰত দিয়া ধাৰণাসমূহ ব্যৱহাৰ কৰিব পাৰা। Planting and nurturing trees, গছপুলি ৰোপণ কৰা আৰু সেইবোৰ প্ৰতিপালন কৰা। Disposing garbage in bins, জাবৰ জোথৰবোৰ ডাষ্টবিনত পেলোৱা। Preserving water, পানী সংৰক্ষণ কৰা। Switching off the lights while going out of the room, ৰুমৰ পৰা ওলাই যাওঁতে লাইটবোৰ বন্ধ কৰা। Walking to nearby places instead of using a vehicle, বাহন ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে ওচৰৰ ঠাইলৈ খোজ কাঢ়ি যোৱা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ছাৰ মেমে ক্লাছত তোমালোকক গ্ৰুপ বনাই দিব আৰু এই আইডিয়াছবোৰ কেনেকৈ কৰিব লাগিব তোমালোকক বুজাই দিব। Look at the pictures, ছবি কেইখনলৈ চোৱা। This represent some activities for nurturing a plant. ছবিকেইখনে গছপুলি প্ৰতিপালনৰ কাৰ্যকলাপক প্ৰতিনিধিত্ব কৰে। কাৰ্যকলাপৰ কথা কৈছে। Choose the appropriate words or phrase from the box for each picture. প্ৰতিটো পিকচাৰৰ কাৰণে বক্সত দিয়া উপযুক্ত শব্দ বা শব্দৰ গোট বিচাৰি write it in the space provided below the picture, আৰু পিকচাৰৰ তলতে দিয়া খালী ঠাইত লিখা। Weeding, বনবাত পৰিষ্কাৰ কৰা। Providing nutrients, পুষ্টিকৰ উপাদান যোগান ধৰা। Fencing, বেৰা দিয়া বা খেৰ দিয়া। Protecting from pests and diseases, পোক পতংগ আৰু ৰোগৰ পৰা সুৰক্ষা দিয়া।
এনশিওরিং সাফিসিয়েন্ট সানলাইট, পর্যাপ্ত সূৰ্যৰ পোহৰ নিশ্চিত কৰা। ওয়াটারিং রেগুলারলি, নিয়মিতভাৱে পানী দিয়া। এখন সিনারি আঁকা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকেও এনেকৈ যিকোনো এখন ছবি আঁকিবা। Describe your drawing to your friend without showing it to him, her. তোমাৰ ছবিখন বন্ধুৰ আগত বৰ্ণনা কৰা, কিন্তু তাক ছবিখন নেদেখুৱাবা। Your friend will listen to you and draw accordingly. তোমাৰ বন্ধুৱে তোমাৰ কথা শুনি সেইমতে ছবিখন আঁকিব। Match your drawing with the one your friend has drawn after listening to you. তোমাৰ কথা শুনি তোমাৰ বন্ধুৱে অঁকা ছবিখনৰ সৈতে তোমাৰ ছবিখন মিলাই চোৱা। Are the two pictures the same? ছবি দুখন একে হৈছেনে? Now take turns doing the activity. এতিয়া এই কামটো পাল পাতি কৰা, অৰ্থাৎ বন্ধুৱে ক'ব তুমি আঁকিবা। Have fun, ফূৰ্তি কৰা। 13 নম্বৰ এ, Let's read these words aloud. এই শব্দবোৰ ডাঙৰকৈ পঢ়ো আহা। Hill, cliff, rise, thing, light, speak, win, mine. Note that the letter I is pronounced in two different ways in the words. মন কৰিবা শব্দবোৰত I আখৰটো দুটা বেলেগ বেলেগ ধৰণে উচ্চাৰণ কৰা হৈছে। Hill এতে ই হিচাপে ব্যৱহাৰ হৈছে, rise আইটো আই হিচাপে ব্যৱহাৰ হৈছে। B, read the words again. শব্দবোৰ আকৌ পঢ়া। In box A, write the words in which the letter I is pronounced as in hill. Box A, সেইবোৰ শব্দ লিখা যিবোৰত I আখৰটো হিল শব্দটোৰ দৰে উচ্চাৰণ হয়, অৰ্থাৎ ই উচ্চাৰণ হৈছে। In box B, write the words in which the letter I is pronounced as in rise. I হিচাপে ব্যৱহাৰ হোৱা words বিলাক B বক্সত লিখা। বক্স এ, বক্স বি। তোমালোকৰ কাৰণে এটা কৰি দিয়া আছে হিল, ই হিচাপে ব্যৱহাৰ হৈছে। বক্স বি, ৰাইজ, আইটোৱে আই হিচাপে ব্যৱহাৰ হৈছে। বাকীকেইটা আমি এনেকুৱাতে লিখিব লাগিব। হিল, থিং, পিক, উইন, ক্লিফ, ৰাইজ, লাইটছ, মাইন, ওৱাইন। You may hear the word WIND pronounced in two different ways. তোমালোকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে WIND এই অইন শব্দটো দুটা বেলেগ বেলেগ ধৰণে পাবা। মই তোমালোকৰ কাৰণে তোমালোকক বুজাই দিছো। ছাত্ৰ ছাত্ৰীসকল, চিত্ৰখনলৈ চোৱা। WIND যেতিয়া বতাহ বুজাবলৈ ব্যৱহাৰ হ'ব তেতিয়া ইয়াক অইন হিচাপে উচ্চাৰণ কৰিব লাগিব, কিন্তু পাক খোৱা অৰ্থত ব্যৱহাৰ কৰিলে ইয়াৰ উচ্চাৰণ হ'ব ওয়াইন, যেনে তলা চাবি, ঘৰুৱা। গতিকে আমি এই শব্দটো দুটা বক্সতে লিখিব পাৰো। এটো লিখিব পাৰো, বিটো লিখিব পাৰো। Add words to each box. তুমি ইচ্ছা কৰিলে আৰু অধিক শব্দ ইয়াতে যোগ দিব পাৰা। Let's learn some grammar. 14 number. Read the poem Afternoon on a Hill and find words which belong to different word classes. Afternoon on a Hill কবিতাটো পঢ়া আৰু বিভিন্ন শব্দ শ্ৰেণীৰ অন্তৰ্গত শব্দবোৰ বিচাৰি উলিওৱা, অৰ্থাৎ parts of speechৰ noun, pronoun, adjective, verbৰ ভিতৰত পঢ়া শব্দবোৰ বিচৰা। Write them down in the spaces provided. দিয়া থকা খালী ঠাইত সেইবোৰ লিখা। One word is provided as an example for each word class. প্ৰতিটোৰ কাৰণে এটা এটাকৈ উদাহৰণ দিয়া আছে। A, noun, a naming word, নাম বুজোৱা শব্দ। Hill, কবিতাটোত আছে grass, sun. B, pronoun, a word used instead of a noun. নাউনৰ সলনি ব্যৱহাৰ হোৱা শব্দ। I, mine. C, adjective, adjective, a word that describes a person or a thing. কোনো ব্যক্তি বা বস্তুৰ গুণ বৰ্ণনা কৰা শব্দ। Glazed, quiet. D, verb, a word that expresses state or an action. স্থিতি বা কাম প্ৰকাশ কৰা শব্দ। Touch, watch, rise. ছাত্ৰ ছাত্ৰীসকল, নাউন, pronoun, adjective, verb এই parts of speech ইমান
কম সময়ত শিকা বস্তু নহয় তোমালোকৰ কাৰণে মই এক্সট্ৰাকৈ ভিডিঅ' বনাম তোমালোকে কমেণ্ট কৰি জনাবা 15A 15 নম্বৰ A read this line from the poem এই লাইনটো কবিতাটোৰ পৰা পঢ়া I will be the gladdest thing here the word gladdest is the superlative degree of the adjective glad ইয়াতে এই gladdest wordটো glad শব্দৰ superlative degree the comparative degree of glad is gladder gladৰ comparative degree to হল gladder we use the comparative degree and the superlative degree of adjectives for comparison আমি তুলনা কৰিবৰ বাবে বিশেষণৰ comparative আৰু superlative degree ব্যৱহাৰ কৰোঁ generally comparative কৰিবৰ কাৰণে আমি er যোগ কৰোঁ and est is added to make it superlative আৰু superlative কৰিবৰ কাৰণে আমি adjective লগত est যোগ কৰোঁ let's learn the comparative and superlative degrees of a few adjectives কেইটামান comparative আৰু superlative degree শিকো আহা positive degree comparative degree superlative degree cold colder coldest light lighter lightest clean cleaner cleanest bright brighter brightest tall taller tallest ছাত্ৰ ছাত্ৰীসকল পজিটিভ ডিগ্ৰী কম্পাৰেটিভ ডিগ্ৰী আৰু সুপাৰলেটিভ ডিগ্ৰী কিনো হয় আহাচোন এটা উদাহৰণ লৈ বুজিবলৈ চেষ্টা কৰোঁ চিত্ৰখনলৈ চোৱা ৰাম এজন ওখ ল'ৰা ৰাম ইজ এ টল বয় বৰ্তমান আমি ৰামক কাৰো লগত তুলনা কৰা নাই এটো হল পজিটিভ ডিগ্ৰী এতিয়া ৰামক শ্যামৰ লগত তুলনা কৰা হওক এজন শ্যাম ৰামতকৈ ওখ হয়নে নিশ্চয় হয় শ্যাম ইজ টলাৰ দেন ৰাম শ্যাম ৰামতকৈ ওখ এইটো হল কম্পাৰেটিভ ডিগ্ৰী কম্পেয়াৰ কৰিছো কাৰণে কম্পাৰেটিভ ডিগ্ৰী এতিয়া আমি শ্যামক ক্লাছ 2ৰ সকলোৰে লগত তুলনা কৰিম দেখা গ'ল যে শ্যাম ক্লাছৰ ভিতৰতে সকলোতকৈ ওখ শ্যাম ইজ দ্য টলেষ্ট ইন হিজ ক্লাছ শ্যাম ক্লাছৰ ভিতৰতে সকলোতকৈ ওখ এইটো হল সুপাৰলেটিভ ডিগ্ৰী টল টলাৰ টলেষ্ট আশা কৰিছো তোমালোকে বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল ডিগ্ৰী সম্পৰ্কত আৰু যদি অধিককৈ জানিব খোজা তেন্তে কমেণ্ট কৰি জনাবা মই ইয়াৰ ওপৰত এক্সট্ৰাকৈ ভিডিঅ' বনাম নম্বৰৰ বি নাও কমপ্লিট দ্য ফলোইং টেবল এতিয়া তলৰ টেবুলখন কমপ্লিট কৰা পজিটিভ ডিগ্ৰী কম্পাৰেটিভ ডিগ্ৰী সুপাৰলেটিভ ডিগ্ৰী কোৱাইট কোৱাইটাৰ কোৱাইটেষ্ট সেফ সেফাৰ সেফেষ্ট slow slower slowest C look at the two pictures given below তলত দিয়া পিকচাৰ দুখনলৈ চোৱা which picture do you like more কোনখন পিকচাৰ তুমি বেছি ভাল পাইছা and why আৰু কিয় discuss with your friend তোমাৰ বন্ধুৰ লগত ডিসকাস কৰা you can use the adjectives given in the box in the comparative degree form আৰু তুমি তোমাৰ এনসাৰৰ কাৰণে গ্ৰীন ক্লিন এই এডজেক্টিভ দুটাৰ কম্পাৰেটিভ ডিগ্ৰী ব্যৱহাৰ কৰিব পাৰা গ্ৰীন গ্ৰীনাৰ ক্লিন ক্লিনাৰ পিকচাৰ 1ত আমি দেখিছো নদী ক্লিন আছে আৰু পৰিৱেশটো সেউজীয়া আছে পিকচাৰ 2ত নদীখন জাবৰ জোথৰেৰে লেতেৰা হৈ আছে বহুত মৰা গছ পৰি আছে গতিকে পিকচাৰ 1খন বেছি ভাল পাওঁ এতিয়া আমি এনসাৰটো লিখিম Answer I like picture 1 more মই picture 1 খন বেছি ভাল পাওঁ because কাৰণ 1 picture 1 is greener than picture 2 picture 1 খন picture 2 তকৈ বেছি greener বেছি সেউজীয়া 2 নম্বৰ picture 1 is cleaner than picture 2 picture 1 খন picture 2 খনতকৈ cleaner বেছি পৰিষ্কাৰ Work with your friend and suggest some ways to protect nature. তোমাৰ বন্ধুৰ লগত কাম কৰি প্ৰকৃতি সংৰক্ষণ কৰাৰ কাৰণে বচোৱাৰ কাৰণে কেইটামান উপায় দিয়া তোমালোকৰ কাৰণে মই তিনিটা উপায় লিখি দিছো ways to protect nature প্ৰকৃতি সংৰক্ষণৰ উপায় 1 নম্বৰ down throw plastic in rivers নদীত প্লাষ্টিক নেপেলাবা 2 plant more trees বেছিকৈ গছ গছনি ৰোৱা 3 keep our surroundings clean আমাৰ চাৰিওফাল পৰিষ্কাৰ কৰি ৰাখা
Read these lines from the poem. I will be the gladest thing. I will touch 100 flowers. I will look at cliffs and clouds. I will mark which must be mine. Sobate will আছে. When we talk about events or actions that will happen in the future, we use will. আমি যেতিয়া ভৱিষ্যতে ঘটিবলগীয়া কোনো ঘটনা বা কামৰ বিষয়ে কওঁ তেতিয়া আমি will ব্যৱহাৰ কৰোঁ। We also use shall and other verbs to talk about actions that will occur at some time in the future. ভৱিষ্যতে কোনো এটা সময়ত হ'বলগীয়া কামৰ বিষয়ে ক'বলৈ আমি shall ব্যৱহাৰ কৰোঁ। ইয়াৰ পিছৰ পেজত ইয়াৰ বিষয়ে ডিটেইলছ আছে সেই পেজলৈ যাওঁ। Now look at the sentences. 1. The poet goes to the hill in the afternoon. The poet touches the flowers. When we talk about events or actions that take place regularly, we use the simple present tense. যেতিয়া আমি নিয়মিতভাৱে ঘটা কোনো ঘটনা বা কামৰ বিষয়ে কওঁ তেতিয়া আমি সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰোঁ। ইয়াতে দ্য পয়েট গ'জ টু দ্য হিল ইন দ্য আফটাৰনুন। ইয়াতে কবিয়ে আবেলি আবেলি পাহাৰলৈ যায়, নিয়মিতভাৱে ঘটিছে। দ্য পয়েট টাচেছ দ্য ফ্লাৱাৰ্ছ, কবিজনে ফুলবিলাক টাচ কৰে। এনেকুৱা নিয়মিতভাৱে কোনো ঘটনা বা কামৰ বিষয়ে ক'লে সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ হয়। Now write down 2 sentences stating the activities that you will do tomorrow in the space given below. এতিয়া তুমি কাইলৈ কি কৰিবা? দুটা সেন্টেন্স এই খালি ঠাইত লিখা। ইউজ উইল অৰ শেল। শেল আৰু উইল ইউজ কৰিবা। তোমালোকৰ কাৰণে মই দুটা সেন্টেন্স দিছোঁ। I will go to school tomorrow. মই কাইলৈ স্কুললৈ যাম। I shall help my mother in the garden. মই মাক গাৰ্ডেনত হেল্প কৰিম। তোমালোকে নিজে নিজাকৈ লিখিব পাৰা। Write down what you usually do in the morning. তুমি সাধাৰণতে ৰাতিপুৱা কি কৰা তে লিখা। Use simple present tense. Simple present tense use কৰিবা। I wake up early in the morning. মই ৰাতিপুৱা সোনকালে উঠো। I drink a glass of milk in the morning. ৰাতিপুৱা এক গ্লাছ গাখীৰ খাওঁ। নিজৰ নিজৰ মতে সেন্টেন্স বনাব পাৰা। 70 নম্বৰ Listen to the announcement of an art competition made by your class teacher. তোমালোকৰ ক্লাছ টিচাৰে আৰ্ট কম্পিটিশ্যনৰ ওপৰত দিয়া ঘোষণাটো শুনা। Announcement. As you listen, শুনাৰ লগতে fill in the blanks with the information from the text. শুনাৰ লগতে ঘোষণাটোৰ পৰা তলৰ খালী ঠাইসমূহ পূৰণ কৰা। এই নম্বৰত আছে The art competition will be held on the occasion of World Environment Day. ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ক্লাছ টিচাৰে দিয়া ঘোষণাটো ইয়াৰ পিছৰ পেজ অৰ্থাৎ 22 নম্বৰ পেজত আছে। এইটো হ'ল ঘোষণাটো Announcement of an art competition. এই ঘোষণাটোৰ পৰাই আমি এই খালী ঠাইসমূহ fill up কৰিম। The art competition will be held on the occasion of World Environment Day. B নম্বৰত The theme of the competition is a clean and green environment. C. The competition will start at 10 a.m. D. The students have to bring the necessary art materials. E. The school authority will provide only the drawing paper. F. 3 winners from each group will be awarded. তোমালোকে নিজৰ নিজৰ কপিত উঠাই ল'বা। ছাত্ৰ ছাত্ৰীসকল ইয়াৰ লগে লগে আমাৰ আফটাৰনুন অন এ হিল কবিতাটোৰ আটাইবোৰ এক্টিভিটিছৰ সমাধান কৰা শেষ হৈছে। ছাত্ৰ ছাত্ৰীসকল আজিকালি লেচন কম, এক্টিভিটিছ বেছি, ক্ৰিয়াকলাপ বেছি। তোমালোকৰ এই লেচনটোত কবিতাটো অলপমান, কিন্তু এক্টিভিটিছ 1ৰ পৰা 17 নম্বৰলৈকে আছে। আৰু যদি তোমালোকে এই এক্টিভিটিছবিলাক ভাল কৰি শিকা তোমালোকে ইংলিছ বহুত শিকিব পাৰিবা। সেইকাৰণে ময়ো এক্টিভিটিছৰ ওপৰতেই গুৰুত্ব দি ভিডিঅ'টি বনাইছোঁ।
আশা কৰিছোঁ তোমালোকে মোৰ ভিডিঅ'ৰ পৰা উপকৃত হ'ব পাৰিছা। ধন্যবাদ।